হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ চবে ভালে আছে। তো আজি মই গৈ আছোঁ গাইজ এটা শিলৰ কাহিনী ক'বলৈ গাইজ, যিটো শিল নেকি অকলে অকলে গৈ থাকে গাইজ, ঠেং থকাৰ দৰে অকলে অকলে গৈ থাকে গাইজ। আৰু সেইটো শিলক গাইজ এটা সময়ত মানুহে পূজা কৰিবলৈ আৰম্ভ কৰিছিল। তো গাইজ শিলটো আচলতে কেনেকৈ গৈছিল, কোনে লৈ গৈছিল, মানে কিয় গৈছিল, মানে ইয়াৰ বিষয়ে আজি ক'ম আপোনালোকক। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ কাহিনীটো এনেকুৱা গাইজ, ফাৰ্ষ্টত ফটোকেইটা চাই লওক গাইজ। এইকেইটা শিল মানে গাইজ অকলে অকলে চুচৰি গৈছিল গাইজ। আৰু আচলতে কথাটো হ'ল এই মাটিটো আছিল মানে সমান মাটি গাইজ, সমান মাটিত অকলে চুচৰি গৈছিল গাইজ। আৰু পিছত মানে চাপ এৰি গৈছিল, যেনে পাতৰটো গৈছে যেন লাগে, মানে চাপ এৰি গৈছিল। তো গাইজ এই অদ্ভুত ঘটনাটো ঘটিছিল আমেৰিকাৰ ডেথ ভেলীত। আপোনালোকক ক'লোৱে এই সমান মাটিত 1000-2000 কেজি ওজনৰ শিলবোৰ অকলে চুচৰি বাগৰি আহি থাকে আৰু পিছপিনে চিন এৰি থৈ আহে গাইজ। ইয়াত কোনো মানুহে হেঁচা দিয়া নাছিল। যদি মানুহে হেঁচা দিলেহেঁতেন তো মানুহৰ ভৰিৰ চিন থাকিলেহেঁতেন। জাষ্ট শিলকেইটা আহি থাকে আৰু আহি থাকে। তো গাইজ মানুহৰ মাথা নষ্ট। কেনেকৈ এইটো সংঘটিত হয়, কেনেকৈ এই শিলবোৰ অকলে আহি থাকে। তো মানুহে তাত গৈ ফটো উঠিবলৈ আৰম্ভ কৰিলে, কিছুমানে তো পূজা কৰিবলৈ আৰম্ভ কৰিলে। তো সেই সময়ত ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ এজন চাইণ্টিষ্ট ৰিচাৰ্ড নৰিছে ভাবিলে যে মই ৰিচাৰ্চ কৰিম ইয়াৰ বিষয়ত ভালকৈ জানিম, মই ভূত বিশ্বাস নকৰোঁ আৰু ইয়াৰ পিছত কি আছে সেইটো বুলি। তো গাইজ ৰিচাৰ্ড নৰিছে ইয়াৰ বিষয়ে জানিবলৈ, ইয়াৰ বিষয়ে ৰিচাৰ্চ কৰিবলৈ এটা শিল ল'লে আৰু শিলৰ ভিতৰত এটা সেন্সাৰ ফিট কৰিলে আৰু তাত কেইবাটাও কেমেৰা ফিট কৰি থৈ আহিল। তো কিছুদিনমান ৰখি থাকিল, কিন্তু একো ৰেজাল্ট নাপালে। কিছুদিন যোৱাৰ পিছত ৰিচাৰ্ড নৰিছে যিটো ৰেজাল্ট পালে চাওক গাইজ। তো গাইজ আপোনালোকে চবে জানে ডেথ ভেলীখন এই পৃথিৱীৰ চবতকৈ মানে গৰম প্লেচ, হটেষ্ট প্লেচ অন আৰ্থ বুলি ক'ব পাৰি। তো আৰু আপোনালোকে জানে যে দিনত মৰুভূমিত যেনেদৰে মানে গৰম থাকে, ৰাতি হ'লে মৰুভূমিটো সিমান চেঁচাও হৈ যায়। তো ডেথ ভেলীটো ৰাতিত ইমান পৰিমাণে চেঁচা হয় যে ৰাতিত যদি বৰষুণ হয়, সেই বৰষুণৰ পানীটো মানে বৰফলৈ পৰিণত হয় গাইজ। তো সেই বৰষুণৰ পানী বৰফলৈ যেতিয়া পৰিণত হয় আৰু সেই বৰফটো যেতিয়া ছাৰ্ফেচত পৰি থাকে আৰু বৰফটো যেতিয়া গলিবলৈ আৰম্ভ কৰে, আপোনালোকে জানে বৰফ গলিলে মানে একেবাৰে পিছল হৈ যায়। তো তেতিয়া বৰফটো যেতিয়া গলে তেতিয়া ছাৰ্ফেচটো একেবাৰে মানে পিছল হৈ যায়। আৰু যেতিয়া মানে শিলত লাগে, এই বতাহৰ অকণমান হেঁচাত সেই শিলটো অকলে চুচৰি গৈ থাকে আৰু পিছপিনে চিন এৰি থৈ আহে। তো গাইজ যিটো ৰাতিত ডেথ ভেলীত বৰষুণ হয়, সেইটো ৰাতিতেই এনেকুৱা প্ৰচেছ চলি থাকে আৰু মৰ্ণিং হোৱাৰ আগতে বৰফখিনি শুকাই যায়। তো মানুহে গম নাপায় যে শিলটো কেনেকৈ চুচৰি আহিল। তো গাইজ এইটো ঘটনাৰ পিছত থকা এয়াই আছিল ৰহস্য, যিটোক মানুহে ইমান ডাঙৰ বুলি ভাবিছিল, এমনকি মানুহে মানে পূজা কৰিবলৈ আৰম্ভ কৰিছিল। কাহিনীটো ইমানেই। তো গাইজ কথা হ'ল আমি কাহিনীটো কিয় ক'লোঁ, এতিয়া মেইন পইণ্টত আহোঁ গাইজ। আপোনালোকে কওকচোন, এই ঘটনাটো যদি আমাৰ অসমৰ কোনো পথাৰত হ'লহেঁতেন তো কি হ'লহেঁতেন গাইজ? তাততো মানুহৰ লাইন লাগিলেহেঁতেন পাথৰকেইটা পূজা কৰিবলৈ। যদি পইচা দিবলগীয়া হ'লহেঁতেন তথাপিও মানুহে পইচা দি হ'লেও পূজা কৰিলেহেঁতেন। আমাৰ মানে সমাজত এতিয়াও এনেধৰণৰ মানে অন্ধবিশ্বাস থকা মানুহ আছে। মানে কোনো এটা গছৰ যদি কিবা এটা ব্লেক আকৃতি হৈ যায়, কোনো গছে যদি এটা কিবা ব্লেক ফল দিয়ে, ফলত যদি কিবা মানে লিখা যেন লাগে, তো তাক লৈ কিবা কিবি হয়। আৰু আপোনালোকে জানেও এতিয়াও আমাৰ সমাজত এনেকুৱা অন্ধবিশ্বাসৰ মানুহ আছে যে এনে কাম কৰি থাকে। তো গাইজ এইবোৰ অন্ধবিশ্বাস বন্ধ কৰক। এটা কথা ভাবিব, উইদাউট ৰিজন নাথিং কেন হেপেন। তো গাইজ কোনো এটা কাহিনীৰ আঁৰত থকা তাৰ ৰিজনটো প্ৰথমতে চাব, তাৰপিছত যদি পূজা কৰিবলগীয়া হয় পূজা কৰিব, বা যিটো কৰিবলগীয়া হয় সেইটো কৰিব, আগত তাৰপিছত থকা ৰিজনটো চাব। তো গাইজ যদি ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই গাইজ ছাবস্ক্ৰাইব কৰি দিব। তো বাই গাইজ।